হেল্ল' ফ্ৰেণ্ডছ, গুড মৰ্ণিং। আমাৰ ইয়াৰ ৰাতিপুৱাই ভাত খাইছে, কাৰণ স্কুললৈ যায় ৰাতিপুৱাই। দিনটোৰ কাৰণে স্কুললৈ ওলাই যায়, সেইটো কাৰণে আনহেল্ডি একো নোখুৱাই। নোখোৱাওঁ আমি, ভাতকে কেইটামান খুৱাই পঠিয়াওঁ। ভাত, প্লেইন দালি আৰু এটা আন্দা। এই আৰু ভাত খালে এনেকৈ উকুটি মাৰে। ৰাতিপুৱাই ভাত খাব নোৱাৰে আৰু সেইটো কাৰণে উকুটি মাৰে। হ'লেও জবৰদস্তি কেইটামান খুৱাই পঠিয়াওঁ। নেখালে আকৌ পাছত উল্টা পুল্টা খাবলৈ মন কৰিব, সেইটো কাৰণে ভাতকে কেইটামান খুৱাই দিওঁ। আৰু এফালে এয়া মাথা বিষ হৈছে, সেইটো কাৰণে স্কুল নগ'লে হাঁহি হাঁহি য়োগা কৰি আছে। কেমেৰাটো নিলত হাঁহিছে। ৰাতিপুৱাই কেইটামান পৰাপক্ষত সকলোৱে ভাতকে খুৱাই পঠিয়াব লাগে ল'ৰা ছোৱালীক। আৰু টিফিনততো হালকা ফুলকা কিবা ব্ৰেড চেড ফ্ৰাই এনেকৈ কিবা দিলেই হ'ল। আৰু আমি প্ৰায় ঘৰত বনোৱাই দিওঁ, সেইটো কাৰণে চবেই তেনেকুৱা কৰিলে ভাল। কেমিকেলৰ পৰা বনাই আৰু সেইকাৰণে খাব নালাগে, হয় নহয়? আৰু স্কুলতো এলাও নহয়, আৰু নিজৰ পেটেও এলাও নকৰে, হয় নহয়? সেইটো কাৰণে হেল্ডি খাব লাগে, হেল্ডি থাকিব লাগে। সকলোৱে হেল্ডি খাওক, হেল্ডি থাকক, আৰু অকণমান পাৰিলে এক্সাৰচাইজ কৰক। আৰু ময়ো আহিলোঁ এক্সাৰচাইজৰ পৰা, মই আহিয়ে বহি লৈছোঁ। মানে আকৌ লগ পাম, বাই বাই।